কবিতাৰ শিৰোনাম তুমি। ৰাতিৰ আন্ধাৰৰ উচুপনি মই আৰু সহিব নোৱাৰো। তুমিহীনতাৰ যন্ত্ৰণাত গভীৰ নিশাৰ নিস্তব্ধতাই মোক বৰকৈ কষ্ট দিয়ে। থাকা জানো তুমি অদৃশ্য হৈ মোৰ কাষত? নে মইহীনতাৰ যন্ত্ৰণাত তোমাৰো কষ্ট হয়? অস্তিত্বহীনতাৰ যন্ত্ৰণাত ভয় লাগে। জানোচা কেতিয়াবা তোমাক হেৰুৱাই পেলাও। ভয় লাগে কিজানিবা মোৰ সপোনবোৰ ভাঙি ধান-বান হৈ যায়। কিন্তু সত্যটো এয়েই যে আত্মাৰ অবিহনে মনৰ যে কোনো অস্তিত্বই নাই।